মানে এটো কি বস্তু তো হে গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু তো আজি গমেই পাইছে দীপাৱলী সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু আজি দীপাৱলী বুলি আপোনালোকক ভালদৰে আমাৰ গাঁওখন দেখুৱাবলৈ চেষ্টা কৰিম আৰু অলপ ফটকাও ফুটাম অলপমান সেইখিনি আপোনালোকক ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম আৰু বলক এতিয়া গাঁৱৰ মানে কি পৰিৱেশটো দেখুৱাম আপোনালোক কেনেকুৱা হৈ আছে চাই থাকিব অকণো স্কিপ নকৰিব এতিয়া ভিডিঅ'টো বলক আৰম্ভ কৰোঁ তো গাইজ এয়া আমাৰ ৰাস্তাৰ সন্মুখটোত এনেকৈ মই বনাইছোঁ মানে একদম পূৰা লাইট চাইট দি মানে আৰু প্ৰত্যেক বছৰে মই মানুহক কিবা এটা ভাল লাগে আৰু এনেকৈ বানে গাইজ লাইট চাইট দি কল পুলি পুতি এইবিলাক ভাল লাগে আৰু সেইকাৰণে গাইজ বনাইছোঁ কেনেকুৱা হৈছে ক'ব তো গাইজ আপোনালোকক ভালদৰে আমাৰ গাঁৱৰ পৰিৱেশটো দেখালোঁ কিন্তু এতিয়া মানে কি বোমা মাৰিম আৰু এনেই অলপ বেছি নামাৰোঁ অলপমান চাই থাকিব শেষলৈকে দেখুৱাই আছোঁ তাতে ভাত পাওঁ তো গাইজ আমাৰ লগত এয়া নিখিল আৰু এয়া মৌচম আছে কি ক'বা নিখিল তো হেপী দিৱালী সকলোকে শুভেচ্ছা থাকিল দেৱালীৰ আৰু যাতে বেছি বম চম নামাৰে কিবা অঘটন হৈ গ'লে বেয়া হ'ব হেপী দিৱালী গাইজ আৰু গাইজ যোৱা বছৰ দেৱালীত আপোনালোকক ভালদৰে আমি দেখুৱাইছিলোঁ পানী আমি চবে লগ হৈছোঁ পূৰা লগ হৈ মানে এতিয়া এটা পূৰা একদম ধামাকা কৰিম একবাৰ চবেই আমি ক'ম হেপী দিৱালী তো গাইজ অলপ বোমাটো মাৰি আছোঁ যদিও মানে কি অলপ ভয় লাগে দিয়কচোন গাইজ গাইজ অভাৰ ৰিক্স ল'ব নোৱাৰি গাইজ কাৰণ বোমাটোৱে হাতখন জীৱনটোৰ কথা আছে বাকী গাইজ অলপ বোমাটো মাৰোঁ চাই থাকক বোমা চমা মাৰি আছোঁ গাইছ একদম ইয়াত মানে পাত্ৰ নাই গাইছ অলপো পাত্ৰ নাই তাৰমানে বোমাটো গাইছ নহয় লাগবাই নেদে দাবুৰে মানে গাইজ এটা বোমাই আপোনাৰ জীৱনটো ধ্বংস কৰি দিব পাৰে গতিকে সেইকাৰণে অলপ ছেফলি বোমাটো মাৰক দীপাৱলীটো উদযাপন কৰক এতিয়া গাইজ যদি মই এটা বোমা মাৰি ভালকৈ যদি দীপাৱলীটো উদযাপন কৰিব নোৱাৰোঁ তেতিয়াহ'লে গাইজ বোমাটো মাৰিলে মোৰ কিবা জানো দীপাৱলী উদযাপন কৰা হ'ব নেকি নহয় না লেক্সি গাইছ লেক্সাৰ আকৌ গাইছ পাগল কৰি পেলো গাইছ লেক্সাৰ কিন্তু দিয়ে আৰু পুৰা মোটিভেশ্যনৰ পৰা সেই তাৰমানে আৰু গাইজ যদি আপোনালোকক মানে কি মটিভেটৰ লাগে কমেণ্ট কৰিব গাইছ কণ্টেক্ট কৰিব আছে গাইছ এই গাইছ দেখছি ভয় বাদ ড্ৰাই তাৰমানে বোমা যাবাই পাৰা নাই এই তাকে চাউণ্ড দেখছি চাউণ্ড কিন্তু আছে না কি মারবা নাকি মামা আগে পিছে মারার কি এই আছে না একদম আছে অলপ দূৰত যাও ও দে দে
এই দেখছি গাইছ মানে বোমাটো মাৰা হ'ব নে দে লাগবাই নে দে কয় বাদ্ৰা এটা এই গাইছে জায়গা বিৰাট বোমা দে তো গাইছ সৰুকে কল গাছ এটা মাৰিছে এই মাৰিম এই আমি এই মাৰা বয়স মানে এইটো কি বস্তু এই ইনকে লবি আচ্ছা দেখাই দিয়ক আপুনি ইয়াৰো তাৰমানে গাইজ মই এটা কথা কওঁ ইয়াৰো যদি তাৰমানে বয়সটো নহ'লা হয় এই বাবু মাৰা হৈ গ'ল এতিয়া মানে স্কাই লেণ্টাৰ এটা আনিছিলোঁ আৰু গাইজ স্কাই লেণ্টাৰটো এতিয়া জ্বলাম মানে উৰাম বলক চাই তো গাইজ আজি প্ৰথমবাৰ স্কাই লেণ্টাৰটো জ্বলাবলৈ ওলাইছোঁ আৰু মই জ্বলা নাই গাইজ মাকে জ্বলাব দিছোঁ কিছুমান বস্তু মই জ্বলাত কৰি মাক দিলে মোৰ বেছি ভাল লাগে সেইকাৰণে মাকে জ্বলাবলৈ দিছোঁ উৰালো মানে আকাশ বন্তিটো কেনে লাগিলো ৰে ভাল লাগে তো গাইজ এনেকৈ স্কাই লেণ্টাৰটো উৰালোঁ আৰু মানে কি স্কাই লেণ্টাৰটো উৰাওঁতে ফাৰ্ষ্ট টাইম যিহেতু আজি মানে আগৰ পৰাই মানে প্ৰথমতে যাৱাই নাছিল গাছে আছে বাজি গেল তাৰে পিছত মানে কি আৰু বাহেদি আনবা লগা হ'ল তাৰপিছত বহুত মানে কি হেৰি হৈছে আৰু ফাৰ্ষ্ট টাইম মানে কি এৰে আগৰ ভিডিঅ'টোত বনাওঁতে মানে কি আপোনালোকে দেখাই পাইছে তেতিয়াৰ পৰা ভাবিছিলোঁ যে একদিন উৰাম বস্তুটো সৰু হ'ব পাৰে কিন্তু সপোন আছিল আৰু মানে এনে বস্তু এটা উৰাবা বাকী উৰালোঁ বাকী গাইজ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব 500 ছাবস্ক্ৰাইবটো সোনকালে কৰি দিয়ক